আজি নৱৰাত্ৰি নৱমীৰ দিনাখন কুমাৰী পূজা কৰিবৰ কাৰণে কুমাৰী 9জনী ঘৰলৈ মাতি আনিলোঁ। আনি ফুৰি ধুৱাই ঘৰৰ ভিতৰত সোমাই নিম সিহঁতক। যিখিনি কুমাৰী পূজাৰ নিয়ম হয় এইখিনি যেনেকৈ আমি ধৰক আগৰ পৰা কৰিছোঁ, যেনেকৈ জানো তেনেকৈ কৰিব ওলাইছোঁ আৰু কাৰণ জানে আপোনালোকে কুমাৰী পূজাৰ বহুত মাহাত্ম্য আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখাই যাম বাৰু আমি কি কৰিলোঁ, কুমাৰীহঁতক কি কৰিলোঁ, কি খোৱালোঁ এনেকৈ দেখাম বাৰু, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এটু কার সরি পাপার নাম কি? ধীরাজ কুমার ধীরাজ চক্রবর্তী নহয় নেকি? এই রোডত আবি গিটা ঠিয়া হব লাগা কি দে আই বিরা নাম বড় আইব আমার মনু আছে এই ইফালে হলো মানে এনেকে এটো হলো তো হরজন মুছি দি আরে আহা জানিবা প্রাইস মাইনে হলা নহয় মাইনে ঠিকই আছে, পজিশনটো ভালো লাগব না। মাইনে কথা ব্লগ সিস্টেম নাই তো ব্লগিং নাই তো মনে অলপ পিছুই আহি তো ফটো মুখখান উঠা আছে উত্তর তুমি বটা দাঙি নিয়া নাই বটা নিনে লাষ্টত নিব লাষ্টত দাঙি নিব বটা তেনে সময় দিয়া গো পাপা কই পাপা কোনটো পাপা নাই মাই রে কই মাই একটু কম আছে হ্যাঁ আছে এটা বড় নালগে কৃষ্ণ নরা লাগে এটা ঘৰত ধুনীয়াকৈ পাতি পাৰি বহিব দি সিহঁতক এতিয়া পায়স মিঠাই বিস্কুট এনেকৈ খাবলৈ দিয়া হ'ল। সিহঁতে ধুনীয়াকৈ বহি লৈছে, ভালো লাগিছে আজি ধুনীয়া সিহঁতক লাগিছে। কুমাৰীকেইজনী ধুনীয়াকৈ সাজি পাৰি আহিছে। চ' সিহঁতক এতিয়া এইখিনি খাবলৈ দিব ওলাইছোঁ আৰু এতিয়া আকৌ পায়স মিঠাই খোৱাৰ পিছত নিৰামিষ ভাত সিহঁতৰ কাৰণে বনাইছিলোঁ। এনেকৈ নিৰামিষ ভাতখিনি খাবলৈ দিছোঁ, সিহঁতে খাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব বাৰু, শেষলৈকে চাব। কেনেকুৱা পালে জনাব মোক। কেনেকৈ পূজা ধৰক কৰে এইখিনি দেখালোঁ আৰু কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু এনেকৈ যিহেতু মই ব্ৰতত আছিলোঁ, চ' এনেকৈ ব্ৰতটো ভাঙিবৰ কাৰণে মই কইনাকেইজনী মাতি আনিলোঁ। এনেকৈ ব্ৰতটো ভাঙিম আৰু আজি। সিহঁতক ভাত খোৱা হোৱাৰ পিছত এনেকৈ অলপ সিহঁতৰ প্ৰয়োজনীয় বস্তু মানে এনেকৈ ৰুমাল, নখপালিচ, কাজল, বেনি, আপোনাৰ ৰবৰ এনেকৈ দিলোঁ আৰু ধৰক সিহঁতে ভাল পাইছে সিহঁতে খুবেই ভাল পাইছে বস্তুখিনি লৈ, আৰু ভাল লগা বুলি কৈছে আমাক। আমাৰো মনটো ভাল লাগিছে সিহঁতে ভাল লগা বুলি কোৱাৰ কাৰণে, কাৰণ কুমাৰী সন্তুষ্ট হ'লে দেৱী মাও সন্তুষ্ট হ'ব। চ' আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এনেকৈ আজি আমি কুমাৰী পূজা কৰিলোঁ আৰু খুব ভাল লাগিল মনটো। পূজাখিনি কৰাৰ পিছত আমাৰ মনটো খুবেই ভাল লাগিল। সিহঁতেও ভাল পাইছে, ছোৱালীকেইজনীও খুবেই ভালে পাইছে আমাৰ ঘৰত আহি। চ' আপোনালোকক ভিডিঅ'টো দেখালোঁ, কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে প্লিজ লাইক এটা কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।